হাই গাইছ, আৰু এটা ব্লগলৈ স্বাগতম জনালোঁ। তো এতিয়া মই যাই আছোঁ আপোনালোক যে মই কৈছিলোঁ যে মই যে দেখাম বুলি, তো সেইটো বস্তুটো দেখাম আজি। তো মানে কি বস্তু হয় এইটো আপোনালোকেও চাব। যে মাটিৰ তলত যে মই কৈছিলোঁ যে আপোনাৰ 2 তালা মেট্ৰ'ৰ কাৰণে বনোৱা হৈছিলে, তো তাতে যাম আজি। তো তাতে যাই কিনে দেখাম যে তলত কি কি আছে, মেট্ৰ'বোৰৰ কেনেকুৱা। তো চাই থাকক ভিডিঅ'খিনি। তো এইটো যোনটো দেখা পাইছে বক্স টাইপ যে ৰুমটো, এই ৰুমটোতে আপোনাৰ মানে মেট্ৰ' ট্ৰেইন যায়। তো তলেদি কিনে মেট্ৰ' ট্ৰেইন যায়। তো ইয়াৰে আগেদি কিনে আছে লিফ্ট। এইখিনি জেগাত একো নাই বাৰু, এইখিনি জেগা খালী এনে ডিজাইনৰ কাৰণে বনোৱা হৈছে, কিন্তু আগেদি আছে লিফ্ট। তো লিফ্টটো চাওক। তো এতিয়া যাম তলেদি। তো এইটোৱে সেইটো ৰুমটো, আৰু ইয়াতে লিফ্টটো তলত গুচি গ'ল, আৰু এনেকুৱা মানে ৰখি থাকিব লাগে। তো এতিয়া তলত যাই কিনে দেখাই আছোঁ ৰ'ব। তলত মানে দেখিবলৈ এনেকুৱা অলপ। তো মোৰ পিছত যে চাই আছে সেইটো হ'ল টিকেট কাউণ্টাৰ, আৰু টিকেট কাউণ্টাৰৰ লগত মানে আপোনাৰ এনেকুৱা পে'মেণ্ট অপশ্যনবিলাকো আছে। যেনেকৈ আপোনাৰ এইটো স্কেনাৰবোৰ আছে। তো এইটো স্কেনাৰত আপুনি পে' কৰি কিনে মেট্ৰ' ট্ৰেইনবোৰৰ মানে আপুনি পে' কৰিব পাৰিব। তো ইয়াতে চব এনেকুৱা আছে। ফুলটো AC, মানে পূৰা ACত আছে আৰু গোটেইখিনি। তো এনেকুৱা মানে লাইনবোৰ, আৰু তো এইটো লাইনেদি কিনে মানে আপুনি ধৰক মানুহবোৰক টিকেট চাই কিনে যাব দিয়ে আৰু। তো ইয়াতে এইটো টিকেট কাউণ্টাৰ, আৰু টিকেট যাব দিয়ে। এই টিকেট লৈ কিনে আপুনি যাত্ৰা কৰিব পাৰে। তো সকলোবোৰত এনেকুৱাই আছে আৰু। তো মই এতিয়া ভিতৰত নাযাওঁ, কাৰণ ভিতৰত গ'লেতো বহুত আপোনাৰ হৈ যাব। ইয়াতে ধৰক মোৰ ছাইডত আছে এইটো বেগ চেকিং, আৰু ইয়াতে আপোনাৰ বেগ চেকিং হয়। তো বেগ চেকিং কৰি কিনে আপোনালোকক সকলোবোৰ চেকিং কৰি কিনে এতিয়া লৈ যাব দিয়ে আৰু। এইটো আছে আপোনাৰ ট্ৰেইনৰ টাইমিং চাব পাৰে। ট্ৰেইনৰ টাইমিংটো কেতিয়া আছে, ট্ৰেইনৰ টাইমিংটো চাই লওক। ইয়াতে আপোনাৰ গ্ৰিটিঙৰ কাৰণে মানে এইটো আপোনাৰ ট্ৰেইনৰ নাম চাম, তাৰপিছত ৱেলকাম জনাই আপোনাক। সকলোবোৰ তামিলত আছে, আৰু ধৰিব নোৱাৰি আৰু কি মানে তামিলত দিয়া আছে। ইয়াতে চাইকেলবোৰ থোৱা আছে। এইটো কাম কৰা মানুহৰে চাইকেল হ'ব চাগে। ভাল লাগিছে জেগাখিনি, বহুতো মানুহ আছে। ভবা নাছিলোঁ তলত যে ইমান মানুহ থাকিব আৰু। তো এইটো B2 হয়, B3 তলত আছে। এতিয়া ওলাই আহিলোঁ মানে ভিতৰৰ পৰা, আৰু ভিতৰত মানে আপোনাৰ মানে ধৰক ভিডিঅ'টো বনাব নিদিলে, মানে তলত মানে পাৰ্মিশ্যন নাই ভিডিঅ' বনোৱাৰ কাৰণে, সেইকাৰণে মানে ওলাই আহিলোঁ। আৰু বাকী ভালে লাগিছে তলত যাই কিনে। মই ভবা নাছিলোঁ ইমান মানুহ থাকিব মানে তলত, কিন্তু তলত মানে বহুত মানুহ আছে। ইয়াতে বাদাৱালাবিলাকে যেনেকৈ ধৰক চানবাপৰিৰ দৰে মানে ভিডিঅ' মানে যেনেকৈ চানবাপৰিবিলাকে ধৰক বজাই থাকে, আৰু বাদাৱালাবিলাকে মানে ইয়াতে হেৰি বজাই থাকে। বাদাম খাব পাৰে, বাদাম। কোনে বাদাম খাই কিনে ভাল পায় মোক কমেণ্ট কৰক। ৰাস্তাবোৰ এনেকুৱা অলপ। এটা চাইডত চিৰি আছে, য'ত চিৰিটোত বহি আছোঁ নেকি বুলি কয়। ভালে লাগিছে। বাকী বেলেগ অলপ গধূলি টাইমত ওলাই আহিছোঁ মানে। তো দুপৰীয়া টাইমত ওলাই আহিছোঁ, কাৰণ দিনৰ টাইমত বহুত ভিৰ থাকে, আৰু দিনৰ টাইমত ভিৰ, তাৰপিছত গধূলি ইভিনিং যেতিয়া হৈ যাওঁ তেতিয়া বহুত ভিৰ থাকে। সেইকাৰণে মানে অলপ মানে দুপৰীয়া টাইমত ওলাই আহিছোঁ। ইভিনিং টাইমত মানে অলপ ইমান ভিৰ নাই, অলপ ভাল মানে।
সেইকাৰণে মানে গৈছোঁ মানে এনেহ'লে লিফ্টত বহুত ভিৰ আৰু ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব।